ইনফৰমেশ্যন পুৰা পাই গৈছো কিহৰ এই কৰোনা ভাইৰাছৰ কি কওকচোন নাকেৰে পানী ওলাই কিহে পাইছে অজানিতে যদি কেতিয়াবা দুটা টান কথাও কৈছিলো নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব সন্তান বুলি নকবা হে আৰু তুমি কিবা মোৰ সন্তান নেকি ভাই বুলি ক্ষমা কৰি দিলেও হ'ব হ'ব বাৰু কিন্তু যাবা কলো কৰোনা ভাইৰাছে পাইছে যেনহে লাগিছে কি মই চাগে এই পৃথিৱীত বেছি দিনৰ আলহী নহয় আৰু ওইছা আপুনি তাৰমানে ফিনিছ এক প্ৰকাৰ আৰু বৰ ভাল মানুহ আছিলে আকৌ পাই আপুনি চিন্তা নকৰিব চা আপোনালোকৰ মই আছো মই ফিনিছ হোৱাৰ পাছত তই থাকি কি কৰিবি জপতীয়া দি দিয়ক ইয়াক এটা কি হৈছে মোক পালে পাইছে কিয় পাইছে পাইছে মোক আছা ওইছা মোক পালে কিয় পাইছে ওইছা খাটনীয়াৰ কি হৈছেনো মোক পালে বুজিছে কিহে পাইছে সেইটো সুধকচোন কিহে পাইছে অজানিতে যদি কেতিয়াবা দুটা টান কথাও কৈছিলো নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব সন্তান বুলি নকবা হে আৰু তুমি কিবা মোৰ সন্তান নেকি ভাই বুলি ক্ষমা কৰি দিলেও হ'ব হ'ব বাৰু কিন্তু যাবা কলো কৰোনা ভাইৰাছে পাইছে যেনহে লাগিছে কি মই চাগে এই পৃথিৱীত বেছি দিনৰ আলহী নহয় আৰু ওইছা আপুনি তাৰমানে ফিনিছ এক প্ৰকাৰ আৰু বৰ ভাল মানুহ আছিলে আকৌ পাই আপুনি চিন্তা নকৰিব চা আপোনালোকৰ মই আছো মই ফিনিছ হোৱাৰ পাছত তই থাকি কি কৰিবি জপতীয়া দি দিয়ক কেকেটা কেলে ইমান অভাৰ এক্টিং কৰিছে নেচাৰেল হৈছে নে নাই একো নেচাৰেল হোৱা নাই আৰু আপোনাৰ গাত একো ভাইৰাছ সোমোৱা নাই মই কলো মোৰ এনেকুৱা লাগিছে মোৰ গাত যেন লক্ষণবোৰে দেখা দিছে ওচা মানুহটো ফিট হৈ দিব পৰা নাই একো নাই হোৱা বুলি কৈছো নে নাই হৈছে দুচি চাবা চাও তাৰ চকুবোৰ দক চোৱা ইমান ভুম্বুলা আঙুলিডাল নাকৰ ফুটাই দি সোমোৱাই দিছ ইচাপ মই এটা আঙুলিটো ইউজে কৰা নাই দে সেইডাল হয় ফুটা ফালি পেলা মই যামগে চাগে আৰু মই যামগে আৰু তহঁতে মোক ক্ষমা কৰি দে ক্ষমা কৰি দিব চা মোক ডাইৰেক্ট নধৰিবি হত নধৰে চা হয় খালি মাজে মাজে মনত পেলাবি পেলাইব বছৰেকীয়া শ্ৰাদ্ধটো সময়মতে পাতিবি পাতিব চা পাৰিলে ভোজ ভাত এটা দিবি খাম পুতৰটো ডিম হ'ব নহয় এইটো খাম আৰু চা মহাভোজত কিন্তু আমি লোকেল মাছেই ইউজ কৰিম চালানি ইউজে নকৰো একদম পুহিও গাই আহে কেকেটা পানী গিলাচ আনি দিও খাব মণিক খাম মণিক চাম কি চাবি তাই মন নকৰিলেও ভাল ল'ৰা এটা পালে তাইক বিয়া দি দিবি পইচা তাতকে মই আঁকি তই ঘৰ পাই ঘৰতে থাকিব তই নমিনি তই মোৰ নমিনি কেকেটা একো নাই হোৱা এই গুড মৰ্ণিং খনৰ কাষৰ যে কম্পিউটাৰ দোকানখন তাতে মোৰ ড্ৰেছৰ পাছপৰ্ট ফটো আছে তাক কবি সি এনালাইচিছ কৰি দিব ডাঙৰ এখন কোট লগা বন্ধাই লবি পইচা ফটো কিন্তু আমি প্লাষ্টিকৰ মালাহে ইউজ কৰিম তেতিয়া বহুত দিন যাব ঠাচকে দিম একদম মাৰ আপোনাৰ একো হোৱা নাই কিন্তু মোৰ লক্ষণবোৰ দেখা দিয়া যেন কিয় লাগিছে ৰাতিপুৱাৰ পৰা সেইখিনি কথাকে শুনি আছে সেইখিনি কথাকে পাতি আছে সেইটো কাৰণে গাটো এনেকুৱা লাগিছে আৰু শুনক আমি এনেকুৱা কিছুমান কাম কৰিব নালাগিব যাতে আমাৰ গাত সেই ভাইৰাছটো নোসোমায় কেনেকুৱা কাম অন্তত কেইদিনমানলৈকে আমি আইচক্ৰীম কোল্ড ড্ৰিংক মিল্ক শ্বেক প্ৰিজাৰ্ভ কৰা খাদ্য এইবোৰ খাব নালাগিব 48 ঘণ্টা পুৰণি গাখীৰৰ পৰা বনোৱা মিঠাই খাব নালাগিব আৰু কেইদিনমান মাস্ক ইউজ কৰিব লাগিব তেতিয়া আমি বাচি যাম বাচি যাব মজা তাৰমানে মোৰ গাত ভাইৰাছ সোমোৱা নাই মই কৈছো না 100% সোমাইছে নাই সোমোৱা তেতিয়াহ'লে কথা কৈ এনেই মাছৰ বুজ পালেগে দেখিব নোৱাৰ যে মোক ননচেন্স ৰাম হ'ব দিয়ক কেকেটা এতিয়া কামত লাগক না আচ্ছা হেৰি তই কোনখন মেডিকেল কলেজৰ পৰা পাছ আউট লাষ্টলি ডিব্ৰুগড় নে কি নহয় ভাল কথা কলো যে হজম নহল ন ঠাট্টা কৰিব জানে খালি কি কলে বুজি পালি নহয় বুজি পালো চা ইমান চাইজৰ মাছ এডাল আনি পোৱা মুখত মাৰি দিম আৰু মাস্ক মাছ মাস্ক মাছ ফিছ ফিছ